हेलो एवरीवन সকলকে মোৰ অন্য এটা মিনি ব্লগ লৈ স্বাগতম জনাইছো সন্ধিয়ামত কিবা এটা খাওঁ বুলি বাহিৰলৈ এনেকৈ হাজিকাছে ওলাই গলো গৈ প্ৰথমতে পেট্ৰল পাম্পত সোমাল কিন্তু ইমানেই ভিৰ আৰু লাইন আছিল যে প্ৰথম পেট্ৰল পাম্পত তেল ভৰাবলৈ নহলে আকৌ আমি নেক্সট পেট্ৰল পাম্পলৈ গলো তাত ইমান ভিৰ নাছিল হেতকনে গৈ পেট্ৰলটো ভৰাই ললো আহি আমি পানীপুৰি খালোহি মই পিছে পানীপুৰি খাই বহুত ভাল পাওঁ দে আৰু ইমান গৰম পৰিছিল হেতকনে আইসক্ৰীম এটা অৰ্ডাৰ দিলো মই পিছে আইসক্ৰীম খাই বৰটা ভাল নাপাওঁ কিন্তু এই আমুলৰ ৰাজভোগ ফ্লেভাৰটো ইমানেই মোৰ ভাল লাগিলে আপোনালোকে যদি ট্ৰাই কৰে না এবাৰ ট্ৰাই কৰি চাব মই মানে ফ্ৰেঞ্চ ফ্ৰাইজ অহাৰ পিছতো সেই আইসক্ৰীমটো খাই থাকিলো ইমানেই মোৰ বেছি ভাল লাগিলে তাৰ পিছত এফালে ফ্ৰেঞ্চ ফ্ৰাইজ ট্ৰাই কৰিছো খাবলৈ বহুত বেছি ভাল আছিল ক্ৰিস্পি আছিল ৰাতি 8টা মান বাজি গৈছিল হেতকনে বলো ঘৰত গৈ ভাত নাখাওঁগে আৰু ইয়াতে ৰোল এটাকে খাই ললো মই পিছে ফাষ্ট ফুড খাই ভাল পাওঁ আপোনালোকে ভাল পায় নে জনাবচোন দেই ঘৰলৈ এফালে আহিলো লগতে প্লাম লৈ আহিছিলো ভিডিওটো চাই কেনেকুৱা পালে জনাব আজিলৈ বাই